আপোনালোক সকলোকে সংগীতা অফিচিয়েল চেনেলটোলৈ স্বাগতম জনাইছো। আসলতে আজি ভাবিলো মই এটা ভিডিঅ' বনাও, কিয়নো মই দিনটো এনেই থাকো, যেতিয়া আৰু ভিডিঅ' এটা বনাও দিনটো কি কৰিলো অলপকে যিখিনি পাৰো দেখাম আপোনালোকক। আৰু দিনটো মই এনেই যায় আৰু মানে শুই বহি যায়, নহলে মোবাইল চাওঁ, তেনেকৈ যায় আৰু দিনবিলাক। আৰু আগতে আমি এনেকৈ ওলাই মেলি যাওঁ, কেতিয়াবা পিছবেলা এনেকৈ আমাৰ পাৰ্ক এখন আছে, পাৰ্কলৈ ওলাই যাওঁ। পাৰ্কত এনেই মানে বহিবলৈ যাওঁ কেতিয়াবা, নহ'লে এনেই খোজ কাঢ়িবলৈ যাওঁ সেই চাইডে, তেনেকৈ ওলাই মেলি। আমাৰ মানে কলনীৰ ভিতৰতে আছে পাৰ্কখন, মানে সৰু ল'ৰা ছোৱালী খেলা, তালৈ এনেই যাওঁ আৰু কেতিয়াবা আমনি লাগে কাৰণে পিছবেলা। আৰু মানে গেটৰ বাহিৰলৈতো ওলাই যাব নিদিয়ে, এই পৰিস্থিতি যিটো চলি আছে সেইটো কাৰণে। বৰ্তমান আমাৰ ইয়াত পৰিস্থিতি ভালেই, তথাপিও মানে আমাৰ গেটলৈ গ'লে মানে কি হয়, চাইন কৰি যাব লাগে, মানে ক'লে গৈছে কি কথা, মানে এইটো মানে প্ৰুফ লাগিব বাৰু। এতিয়া ভাবিছোঁ মই পেপাৰ ক্ৰাফ্টেদি ৱাল ডেক'ৰেশ্যন আইডিয়া এটা কৰি ফ্লাৱাৰ্ছ বনাওঁ। মই হৈ যোৱাৰ পিছত মই আপোনালোকক দেখাম বাৰু। এতিয়া 12টা বাজিছে, 12:15 হৈছে আৰু 2টামান বাজিব চাগে, বনাওঁতে দেৰি লাগিব অলপ। মই হৈ যোৱাৰ পিছত আকৌ আহিম পুনৰ। বাই বাই। এতিয়া মই বনাই হৈ গৈছে ফুলখিনি, আহকচোন চাওঁ কেনেকুৱা হ'ল। এতিয়া মই আপোনালোকক আমাৰ বাহিৰৰ ৰুমৰ কোন জেগাৰ পৰিয়াল আছেহি, ক'ৰ পৰা আছেহি আপোনালোকক দেখাই যাম এটা এটাকৈ, অলপকৈ দেখাম আৰু মানে যিখিনি পাৰোঁ। ৰুমৰ ভিতৰতো দেখাব নোৱাৰোঁ, মানে বাহিৰৰ পৰা দেখাম আৰু ক'ৰ পৰা আছেহি, কোন কি কথা এনেকৈ দেখাম। এইটো আমাৰ ফ্ৰণ্টৰ ৰুম কোৱাৰ্টাৰ হয়, আৰু ইহঁতৰ 4টা থাকে, ল'ৰা এটা ছোৱালী এজনী আৰু মাক দেউতাক বিহাৰৰ পৰা আছেহি। বাকী তলত ৰুম আছে আৰু এইবিলাক নাযাওঁ এতিয়া তললৈ। আৰু এইটোত উৰিষ্যাৰ পৰা আছেহি এটা পৰিয়াল, আৰু এইটো লৈ থৈছে, অহা নাই এতিয়ালৈকে। আৰু এইবিলাক ফুল ইহঁতে ৰুই থৈছে, উৰিষ্যা থকা পৰিয়ালৰ মানুহগৰাকীয়ে। আৰু এইটো আমাৰ ফ্ৰণ্টৰ বিল্ডিং। এতিয়া মই ওপৰৰ পৰা দেখাম, ওপৰৰ পৰা বহুত ধুনীয়া লাগে চাবলৈ। মই সন্ধিয়া কেতিয়াবা যাওঁ, আহক চাওঁ। এইটো ৰুমত নতুনকৈ আহিছে ৰাজস্থানৰ পৰা, কালি আহিছে এইটো নতুনকৈ। আৰু এইফালে কাপোৰ মেলে, তলৰ মানুহবিলাকো মেলে, আমিও মেলোঁ কেতিয়াবা। আৰু এইফালে যে পিছফালৰ ঠাইডোখৰ বহুত ধুনীয়া পৰিৱেশ হৈ আছে, এতিয়া ঠাণ্ডা। মই এতিয়া একেবাৰে ওপৰলৈ আহিলোঁ, বহুত ধুনীয়া লাগে ওপৰৰ পৰা চাবলৈ। মই আৰু মোৰ হাজবেণ্ড সন্ধিয়া প্ৰায় আহোঁৱেই, টাইম পালে এনেই বহিবলৈ আহোঁ, কেতিয়াবা মই এক্সাৰচাইজ কৰিবলৈও আহোঁ। বেলেগেও এনেকৈ নিজৰ ব্লগত এনেকৈ এক্সাৰচাইজ কৰি থাকে, এনেকুৱা ওপৰত তেনেকৈ ময়ো কেতিয়াবা কৰোঁ টাইম পালে। আৰু সন্ধিয়া যেতিয়া হয় তেতিয়া চবৰে লাইটছবিলাক অন কৰি দিয়ে, তেতিয়া চাবলৈ বহুত ধুনীয়া লাগে ওপৰৰ পৰা। আৰু মই প্ৰায়ে আহিবলৈ বিচাৰোঁৱেই, মোৰ হাজবেণ্ডক সদায় কওঁ ওপৰলৈ যাওঁ ব'লা তেনেকৈ। আৰু আমাৰ ইয়াৰ ফ্ৰণ্টৰ বিল্ডিংবিলাক হয়, তেনেকৈ আমাৰ ৰাউণ্ড কৰি এনেকৈ টোটেল 24টা আছে বিল্ডিং। আমাৰ 22 নম্বৰ হয় ব্লক। এইটো আমাৰ পানীৰ টেংকি। এতিয়া মই আপোনালোকক আমাৰ পিছফালৰ ভিউটো দেখাম। এইটো টাবত টেঙাৰ মগজ ৰোৱা আছে, মোৰ হাজবেণ্ডে ৰুইছে। মই সেইবিলাক ইমান ৰুই নাথাকোঁ, ভাল নালাগে, মই ভাল নাপাওঁ ইমান ৰুই। চ' মোৰ হাজবেণ্ডে এইবিলাক কৰি থাকে। আৰু এই আমাৰ ছাইডৰ কোৱাৰ্টাৰৰ বেলকনি হয়। এইজোপাও টেঙামৰা গছে হয়, তাৰ কাষত এটা তুলসী পুলি ৰুই থোৱা আছে। আৰু ইয়াত আগতে বহুত মৰা চৰাই আহিছিল, আজিকালি ইমান নেদেখাই হ'লোঁ। আৰু পাৰ চৰাই ইয়াত বহুত আছে, আৰু ভাটৌ চৰাইও আহে বহুতকৈ, কেতিয়াবা দেখোঁ বাৰু। আৰু এইজোপা আম গছ, এইজোপা আমাৰ হাতেৰে ছিঙিব পৰা হৈ আছে পূৰা। আৰু এইবাৰ বেছিকৈ আমিয়ে খালোঁ, তলৰবিলাকে ইমান পাৰিব নোৱাৰে। আৰু এই আম গছজোপাৰ কাষতে এজোপা নিম গছ আছে। এতিয়া 5টা বাজিছে,
এতিয়া মই চাহ বনাম, চাহ বনাই অলপ ৰেষ্ট ল'ম। এতিয়া ৰ'দে দি আছে অকণমান। এতিয়া মই চাহ খালোঁ, চাহ খাই অলপ ৰেষ্ট ল'লোঁ। এতিয়া কৰিবলগীয়া বিশেষ একো কাম নাই। অলপ পাছত ৰুটি বনাম। আমাৰ ৰাতি ৰুটিয়ে খোৱা হয় বেছিভাগ। ৰুটি খালে ভালো, তেনেকৈ ৰাতি ডাইটৰ নিচিনাও হয়। তাৰপিছত এতিয়া আমাৰ ইয়াত বহুত বৰষুণ দি আছে। তাৰপিছত ভাবিছোঁ আজিৰ ব্লগটো ইমানতে শেষ কৰিম আৰু আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টি লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।